হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু ছেফ আছা। চ' গাইছ, আমাৰ হাতত আৰু বেছি দিন নাই, আমাৰ মেডিকেলটো অতি সোনকালেই হ'বলৈ গৈ আছে। চ' কিছুদিনৰ আগতে নটিচ বহুত ভাইৰেল হৈ আছিলে আৰু মই কৈছিলোঁ যে ভিডিঅ'সমূহত যে 3 তাৰিখৰ পৰা মেডিকেল হ'ব। সেইকেইটা নটিচ একদম ৰিয়েল আছিলে, ঠিক আছে। মানে ৰিয়েল আছিলে যদিও এতিয়া 3 তাৰিখৰ পৰা নহ'লে কাৰণটো আছে আমাৰ বিহাৰৰ ইলেকশ্যন আহি গ'ল। চ' বিহাৰৰ ইলেকশ্যনৰ কাৰণে আমাৰ SSC মেডিকেলটো পিছুৱাব লগা হৈ গ'ল ডেটটো। চ' তাৰ বাবে আমাৰ নৱেম্বৰৰ 12ৰ পৰা 14 তাৰিখৰ ভিতৰত আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে মেডিকেলটো আৰু বেছি দিন নাই আমাৰ হাতত, অতি সোনকালে ষ্টাৰ্ট হৈ যাব। চ' আপোনালোকে এতিয়া যিমান পাৰে ছেফ থাকক আৰু আমাৰ SSC GDৰ ভেকেঞ্চিটো এনেকুৱা মানে বছৰে বছৰে মানে খতম হৈ যায় এটা প্ৰচেছ। আপোনালোকে যদি ভালকৈ চাই 2018 চনৰ যি ভেকেঞ্চি আছিলে সেইটো অলপ লেট হৈছিলে, তাত মাজতে আমাৰ কৰোণা আহি গৈছিলে কাৰণে, কিন্তু তাৰপিছত যিমান আমাৰ ভেকেঞ্চি আহি আছে সকলোবোৰ ভেকেঞ্চি এটা বছৰতে আমাৰ কমপ্লিট হৈ গৈ আছে আৰু এইটো 2025ৰ ভেকেঞ্চিটো অতি সোনকালে হ'বলৈ গৈ আছে। আৰু যদি আপোনালোকে চাই এই সকলোকেইটা ভেকেঞ্চিৰ ভিতৰত আমাৰ 2025ৰ ভেকেঞ্চিটো সকলোতকৈ লেট প্ৰচেছটো হৈছে, মানে সকলোতকৈ শ্ল' ক'ব লাগিব। মানে 2024ৰটো অলপ শ্ল' হৈছিলে, তাৰ মাজতে ইলেকশ্যন অহাৰ কাৰণে, কিন্তু এবছৰটো 2025ৰটো বেছি শ্ল' হৈছে। নৱেম্বৰৰ যদি 12-13ৰ পৰা আমাৰ ষ্টাৰ্টিং হয় মেডিকেলটো, যাই আমাৰ ডিচেম্বৰৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকতহে আদায় হ'ব মেডিকেলটো। বহুত কেণ্ডিডেট তাৰ ভিতৰতে ৰিমেডিকেলো থাকিবতো, চ' ৰিমেডিকেলৰ ডেটটো ইমান ক'ব পৰা নাযায়। চ' তাৰ বাবে অলপ এদিন দুদিন লেটো হ'ব পাৰে বা ফাষ্টো হ'ব পাৰে। চ' যাই আমাৰ ডিচেম্বৰৰ ফাৰ্ষ্ট ছেকেণ্ড উইক যাবগৈ এইটো ভেকেঞ্চিটো মেডিকেল। গাইছ, আৰু ইমান বেছি লেট নহয়, অলৰেডি বহুত লেট হৈ গ'ল। চ' আপোনালোকে এতিয়া ছেফ থাকক যিমান পাৰে। আৰু এতিয়া ছিজনটোৱে ঠাণ্ডা ছিজন আহি গ'ল আৰু ঠাণ্ডা ছিজন অহাৰ লগে লগে আমাৰ বহুতো এতিয়া সমস্যা হ'ব, মানে বিশেষকৈ জ্বৰ হ'ব, চৰ্দি হ'ব, কাহ হ'ব। চ' তাৰ ফলত আমাৰ BP হাই হৈ যাব বা কিবা ভয় এটা থাকি যাব যে আমাৰ এনেকুৱা প্ৰব্লেম আছে, কি হ'ব কি নহ'ব মেডিকেলত। চ' তাৰ বাবে আপোনালোকে যিমান পাৰে ছেফ থাকিব চেষ্টা কৰক। আৰু মেডিকেলৰ বাবে যিহেতু আমাৰ হাতত বেছি সময় নাই, চ' তাৰ বাবে আমাৰ এডমিট কাৰ্ডটো যিকোনো টাইমত যিকোনো সময়ত আহি যাব পাৰে। চ' আপোনালোকে আৰু ইমান বেছি ৱেইট কৰি থাকিব দৰকাৰ নাই। চ' বহুত সোনকালে আমাৰ হ'বলৈ গৈ আছে আৰু লাষ্ট ষ্টেপ যিহেতু আমাৰ, চ' এইটো লাষ্ট ষ্টেপটো আমাৰ হাতত 50% আছে বুলি ধৰি লওক। 50%টো আপোনালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰক, বাকী আৰু 50%টো এইটো ভগৱানৰ ওপৰত আৰু মানে ভগৱানে কি কৰে আৰু এইটো লাকৰ ওপৰত ডিপেণ্ড কৰিব আৰু মানে ডক্টৰ যদি মুড ভাল থাকে আৰু ভাল ডক্টৰ থাকে, মানে আপোনালোকে অলপ প্ৰব্লেম থাকিলেও আপোনালোকৰ ভাল হৈ যাব। যদি ডক্টৰজনৰ মুড বেয়া হৈ থাকে তেন্তে আপোনাক সৰু এটা প্ৰব্লেমতো আউট কৰি দিব পাৰে, মানে ৰিমেডিকেল দি দিব পাৰে। ৰিমেডিকেলত পৰিলে আৰু ৰিমেডিকেলৰ এটা খৰচা বেছি। চ' সিমানবোৰ যাতে নহওক আৰু আশা কৰিছোঁ সকলোৱে ভালে থাকক আৰু মেডিকেলটো সকলোৱে ক্লিয়াৰ কৰা, বাকী ডকুমেণ্টছখিনিও ৰেডি ৰাখা সকলোৱে। বাকী লগ পাম আৰু পিছত কিছু ভাল আপডেটৰ লগত।